কেনেকৈ যাওঁ ইহঁতৰ আগত? আজিও একো নহ'ল। কি কৰোঁ মই? তাইক খাবলৈ নিদিয় কিয়? ভোক লাগিছে কিজানি। ক'ৰ পৰা দিম? গাখীৰ ওলাব ক'ৰ পৰা? বাবা, বৰ ভোক লাগিছে। ভাড়া নেপালি? নাই, ৰিক্সা উলিয়ালে পুলিচে পিটে। মানুহো নাই, ভাড়া ক'ৰ পৰা পাম? মোৰ বাৰু একো নাই, কিন্তু এই বাচ্চাকেইটাক কি খোৱাবি? বন্ধ আৰম্ভ হওঁতে ফটো তুলি দুজন মানে ৰেচন দি গৈছিল। এতিয়া তাকো নাই। ক'ৰবাত দিছে কি জানি? নাই দিয়া, ফটো উঠা শেষ হ'ল। ঐ, ৰিক্সাখন বেছি দিওঁ নেকি? না বাবা, মোৰ বেছি ভোক লগা নাই, ভোক কমি গ'ল। ৰিক্সাখন যদি বেছি দিওঁ, বন্ধ কৰিলে কেনেকৈ চলিম? ঘৰৰ ভাড়া ক'ৰ পৰা দিবি? জীয়াই থাকিলেহে চলিবি। এতিয়া কৰোণা বেমাৰটোতকৈ ভোকৰ বেমাৰটোলৈ বেছি ভয় লাগিছে। কৰোণা বেমাৰ লাগি গোটেইকেইটা মৰি গ'লে ভাল আছিল। ৰচোন, যি টিখন নাভাবিবি। গাঁৱলৈকে যাওঁগৈ নেকি? কেনেকৈ যাবি? গাড়ী মটৰ একো নাই। খোজকাঢ়ি? ডাঙৰ মায়ে পাৰিব? 3 দিন নোখোৱাকৈ তই পাৰিবি? নেলাগে, যি হ'বলৈ আছে হ'ব, ইয়াতে থাক। এয়া পৃথিৱীয়ে মানুহক শাস্তি দিছে। বহুত পাপ হ'ল পৃথিৱীত, বহুত অত্যাচাৰ কৰিলে মানুহে। ভগৱানক পাত্তাই নিদিয়া হ'ল। চন্দ্ৰলৈ গৈ ভাবিলে ভগৱানক হৰুৱাই দিলে। পিছে কি হ'ল? সৰু এটা বীজাণু মাৰিবলৈ মানুহে উপায় নোপোৱা হ'ল। গোটেই পৃথিৱী বন্ধ হৈ গ'ল। আৰু আমাৰ দৰে মানুহবোৰ আমি কি পাপ কৰিলোঁ? কৰিছোঁ, যোৱা জন্মৰ পাপৰ ফল ভুগিছোঁ। আৰু প্ৰকৃতিয়ে
প্ৰকৃতিয়ে আমাক চাই হাঁহিছে। কৈছে কিমান শান্তিৰে উশাহ লৈছে। চৰাইবোৰে নিশ্চিন্ত মনে উৰিছে, খেলিছে। নদ নদী কেনেকৈ আনন্দেৰে বৈ গৈছে। ইমান দিনে মানুহে পৃথিৱীৰ ওপৰত অত্যাচাৰ কৰিলে, এতিয়া পৃথিৱীয়ে মানুহক শাস্তি দিছে। কিন্তু এই অকণমান কেইটা ইহঁতি কি পাপ কৰিলে? পাপ কৰা নাই, দেখিব লাগিব পাপীৰ কি অৱস্থা হয়, মানুহ অত্যাচাৰী হ'লে কি ফল পায়, আৰু শিকিব নিজৰ জীৱনত তেনে ভুল নকৰে। পৃথিৱী শান্তিত থাকিলে সকলো জীৱই শান্তিত থাকিব। আজি আমাৰ দৰে ভোকত থাকিব নালাগে। পেটত ভোক নাই, ইমান জ্ঞানী কথা ক'ৰ পৰা ওলাইছে তুমি? ভোকৰ কথা ভাবিছানে? ভাল কথা চিন্তা কৰ, ভোক নোহোৱা হৈ যাব। আৰু এই বাচ্চা কেইটাৰ ভোক? বহুত ভাল কথা চিন্তা কৰোঁ, ভাল কিবা এটা কৰিব বিচাৰোঁ। চব খতম হৈ আকৌ জেগাত আহি পৰোঁ। নহয়, মৰিলে চব খতম হৈ যাব, চব খতম হৈ যাব। না লোভ থাকিব, না ভোক থাকিব, একো নাথাকিব, চব খতম হৈ যাব, চব খতম হৈ যাব। মা, এই কচু কেইডাল সিজাই দি দিছো, আমি নিমখ লগাই পিটিকা কৰি খাম। আৰু এই ব্ৰেড কেইডোখৰ তই খাবি। নালাগে মা, তই খা, মোৰ ভোক লাগিছে নহয়। ভণ্টি বেছি ভোক লাগিছে, তই খা। কি কৰোঁ মই? পেটৰ ভোক মাৰিবলৈ মোৰ সামৰ্থ্য নাই। কিবা বিষ খাই আটাইকেইটাই মৰি যাওঁ নেকি? চি কি ভাবিছোঁ মই? সিহঁতে সংসাৰ দেখিছেহে মাথো, মানুহ হৈ ইমান দুৰ্বল চিন্তা কৰোঁনে? চি, বেলেগ উপায় কৰিব লাগিব, বেলেগ উপায়। এতিয়াই আহিম। ক'লৈ যাওঁ? ৰিক্সা নিবি নেকি? নাই, বাবা, ক'তো চুৰ নকৰিবি। বাবলুৰ বাপেকে খোৱা বস্তু চুৰ কৰোঁতে মানুহে ধৰি মাৰিলে। নকৰোঁ চোৰ। দুটামান ভাল ঘৰত চাউল খুজি চাওঁ, বাচ্ছাৰ কথা ক'লে কিজানি দিয়ে। এতিয়াই আহিম ৰ। মা, বেলেগৰ ঘৰত মগনীয়ে চাউল খুজি ফুৰে ন? বাবাকো আজিৰ পৰা মানুহে মগনীয়া বুলি ক'ব নেকি?